লোহক সংকল্প লোহক সংকল্প সুস্থ শৰীৰ গঢ়াৰ সংকল্প আহক লওঁ স্বাস্থ্যৰ সংকল্প। আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ দিনসমূহ মনত আছেনে? সেই যে সকলোৱে মিলি বিদ্যালয়খন পৰিষ্কাৰ কৰা, এটুকুৰা পেঞ্চিল দি শিলিখা আমলখি লোৱা এতিয়াও মোৰ ভালদৰে মনত আছে। প্ৰাৰ্থনা সভাত চিঞৰি চিঞৰি সংকল্প লোৱা, এইখন আমাৰ বিদ্যালয়, আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ হৈ আহিম, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম, বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে থাকিম, বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম, এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন। এইখিনিলৈকে মোৰ ভালদৰে মনত আছে। আজি পিছে সেই তাহানিতে প্ৰাথমিক বিদ্যালয়ত লোৱা সংকল্প আপোনাক নোলোৱাও, লোৱাম সময় উপযোগী বহু প্ৰয়োজনীয় স্বাস্থ্যৰ সংকল্প। আপুনি শুনি আছে অসমীয়া, চাদ্ৰী, মিচিং, হাজং, দেউৰী ভাষাৰ লগতে বিভিন্ন ভাষাৰ গীতে মাতে সমাহাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। শুনক আৰু আনন্দেৰে থাকক। আৰু এয়া আজিৰ স্বাস্থ্যৰ সংকল্প সজাই আনিছো আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকুৱে। এইখিনিতেই আপোনাক জনাই দিওঁ, স্বাস্থ্যৰ সংকল্প অনুষ্ঠানটো কমিউনিটি ৰেডিঅ' এছ'চিয়েশ্যন আৰু ইউনিচেফৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰই কেৱল আপোনালৈ সজাই আনিছে। এতিয়া হওক জানি থওঁ আজিৰ অনুষ্ঠানৰ বিশেষ কি। আজিৰ বিশেষ ৰোগ প্ৰতিৰোধ মানে কি? কেতিয়াৰ পৰা আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে? কোনবিলাক লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম? আমাৰ কোনবিলাক আচৰণে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই আনিব পাৰে? আমি কিদৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ? আহক তাকে জানিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাক্তৰ জেনিতা বৰুৱা বাইদেউৰ ওচৰলৈ যাওঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আৰু কেইবাদিনৰ মূৰত আপোনাক লগ পাইছোঁ আৰু আমাৰ শ্ৰোতাসকলেও কেইবাদিনৰ মূৰত আপোনাৰ মাতষাৰ আজি শুনিবলৈ পাব। আৰু আপুনি বৰ সুন্দৰকৈ সহজ সৰল ভাষাৰে আমাৰ শ্ৰোতাসকলক বিভিন্ন ধৰণৰ তথ্য আগবঢ়ায়। বিশেষভাৱে আমাৰ শ্ৰোতাসকলে আপোনাক চিনি পায় এনিমিয়া বিষয়ত। আপুনি এনিমিয়া বিষয়ত বৰ সুন্দৰকৈ কৈছিল। আৰু আজি আমি পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ। আমি বিশেষভাৱে ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়টোক লৈ আজি কথা পাতিম। প্ৰথমে আপোনাৰ খবৰ আমাৰ শ্ৰোতাসকলক জনাই দিয়ক। হয়, মই ব্ৰহ্মপুত্ৰ ৰেডিঅ'ৰ সকলো শ্ৰোতাকে মোৰ নমস্কাৰ জনাইছোঁ। আপোনালোকক মই বহুত দিনৰ মূৰত লগ পাইছোঁ, কিন্তু মই গম পাওঁ যে আপোনালোকে বহুত সক্ৰিয়ভাৱে আপোনালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ লগত জড়িত হৈ আছে আৰু আপোনালোকে অনুষ্ঠানবোৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ খুব ভাল পায়। গতিকে মই আকৌ ঘূৰি আহিছোঁ আৰু আপোনালোকৰ সহায় সহযোগেৰে আজিৰ দিনটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। বাইদেউ, আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম ইমিউনিটি, যিটো আমি অসমীয়াত ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি কওঁ। আচলতে আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ, এই ইমিউনিটি কি বা ৰোগ প্ৰতিৰোধ ক্ষমতা কি, তেতিয়া আপুনি আমাৰ ৰাইজক কিদৰে বুজাব? হয় বেংকু, এতিয়া চাওক যে আমি এই পৃথিৱীখনত বাস কৰোঁ। গতিকে আমি সকলোৱে জানো যে পৃথিৱীত বহু ধৰণৰ বীজাণু বা জীৱাণু আমাৰ দাঁতি কাষৰীয়া সকলো জেগাতে বীজাণুৰে ভৰ্তি হৈ আছে। আমি দেখা পাওঁ সূৰ্যৰ ৰশ্মি সোমাই অহাৰ লগে লগে যদি আমাৰ এফালে আন্ধাৰ থাকে, ৰশ্মি পোহৰত আমি বহুতবোৰ কণিকা দেখোঁ। সেইখিনিতো আমি চকুৰে দেখোঁ। চকুৰে মনিব নোৱাৰাকৈও আমাৰ বহুতবিলাক বীজাণু বা জীৱাণু মানুহৰ চাৰিওফালে আছে। গতিকে মানুহৰ শৰীৰত এইবিলাক প্ৰৱেশ কৰিব পাৰে, প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰিব পাৰে। আৰু এইখিনিতে আমি জানো যে প্ৰত্যেকজন মানুহৰ শৰীৰত এই বীজাণুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰা এটা ক্ষমতা থাকে।
আৰু এই ক্ষমতাটোকে আমি ৰোগ প্ৰতিৰোধক ক্ষমতা বুলি কওঁ এজন মানুহৰ দেহত সেই ৰোগ প্ৰতিৰোধ ক্ষমতাটো কেতিয়াৰ পৰা গঢ় লৈ উঠে সেই বিষয়ত অকণমান কৈ দিয়ক হয় হয় এই ৰোগ প্ৰতিৰোধক ক্ষমতাটো কেতিয়াৰ পৰা গঢ় লৈ উঠে এইটোলৈ আমি যাওঁ তাতে তেতিয়াহ'লে মই এইটো ক'ব বিচাৰিম যে এই ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ বহুত বিধ থাকে প্ৰাধান্যতে আমি ক'ব পাৰোঁ যে এই ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ দুবিধ ধৰি লওক এতিয়া প্ৰথমবিধ হ'ল যে প্ৰাকৃতিকভাৱে আহৰণ কৰা ক্ষমতা যিটো আমি প্ৰাকৃতিকভাৱে আমি পাইছোঁৱেই আমি ধৰি লওক আমি জীৱ বিশেষ হিচাপে আমি এই প্ৰাকৃতিকভাৱে এটা ৰোগ প্ৰতিৰোধক ক্ষমতা পাইছোঁ আৰু দ্বিতীয়তে আমাৰ কিছুমান ধৰি লওক মানৱ সৃষ্ট বা যিটো আমি একুৱায়াৰ্ড বা এডাপ্টিভ বুলি ক'ব পাৰোঁ সেইটো আছে গতিকে মই যে প্ৰথমতে ক'লোঁ যে আমি প্ৰাকৃতিকভাৱে আমি এই ৰোগ প্ৰতিৰোধক ক্ষমতাটো আমি পাওঁ বা আমি আহৰণ কৰোঁ গতিকে সেইটোনো কি সেইটো যে এতিয়া আপুনি এটা চাব যে প্ৰতিটো জীৱ বা প্ৰতি জন্তুৰে এটা নিজাববীয়াকৈ এটা জাতি বিশেষ জন্মগত প্ৰতিৰোধক ক্ষমতা থাকে যাক আমি ইনেট ইমিউনিটি বুলি কওঁ মানে উদাহৰণস্বৰূপে ধৰি লওক এতিয়া আমি কিছুমান উদ্ভিদবিলাকত আমি কিছুমান ৰোগ দেখোঁ বা জীৱ জন্তুত হোৱা কিছুমান ৰোগ আমি দেখোঁ সাধাৰণতে আৰু সেই ৰোগবিলাক মানে সেইটো জীৱ বিশেষ সেইটো উদ্ভিদত হোৱা ৰোগটো আমি মানুহৰ ক্ষেত্ৰত নেদেখোঁ বা জন্তুৰ ক্ষেত্ৰত বা বেলেগ জীৱত হোৱা কিছুমান ৰোগ সচৰাচৰ মানুহত দেখা নাযায় গতিকে সেইটো হৈছে ইনেট ইমিউনিটি মানে জীৱ বিশেষ এটা থাকে আৰু হৈছে কি এইবিলাকত যেনেকৈ এতিয়া আমাৰ আছে যে আমাৰ ছালখন এতিয়া চাওক ছালখন আমাৰ যেতিয়া মসৃণ হৈ থাকে তাত কোনো ঘাঁ বা একো নাথাকে গতিকে আমাৰ মানৱ শৰীৰৰ ছাল জীৱ বিশেষ প্ৰতিৰোধ ক্ষমতাৰ প্ৰথম নিৰাপত্তা বুলি আমি ক'ব পাৰোঁ তাৰপিছত আমি দেখোঁ যে আমাৰ লেলাৱতী ওলায় বা আমাৰ পাকস্থলীত আমাৰ কিছুমান এইবোৰ এচিড বা অম্ল যিবিলাক মানে নিঃসৰণ হয় বা চকুৰ পানী আমি চাওঁ যে চকুৰ পৰা আমাৰ যি নিৰ্গত হোৱা অশ্ৰু সেইবিলাকত বা আমাৰ ঘামত এই সকলোবিধতে আমাৰ কিছুমান প্ৰতিৰোধক ক্ষমতা থাকে আৰু এইটো এটা আমাৰ শৰীৰৰ এটা প্ৰথম নিৰাপত্তা ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ গতিকে প্ৰাকৃতিকভাৱে আহৰণ কৰা ৰোগ প্ৰতিৰোধক ক্ষমতা জীৱনত হোৱা বিভিন্ন বীজাণু বা জীৱাণু আক্ৰমণ যিটো শৰীৰত সৃষ্টি কৰিব পাৰে সেইটোৰ পৰা আমাক ৰক্ষা কৰে গতিকে সেইটো প্ৰথম তাৰপিছতে ধৰি লওক আহিলে যে আমাৰ যিটো প্ৰাকৃতিকভাৱে আৰু কি হ'ব পাৰে যে আমাৰ ধৰি লওক এটা ৰোগ হ'ল ধৰি লওক সৰুৱাই হৈছিলে মিজেলছ তাক মানে চিকেন পক্স বা ধৰি লওক মাম্পছ যদি শৈশৱকালতে এবাৰ হৈছে তেতিয়াহ'লে কি হয় সেই যে বীজাণুটো সোমালে সেইটোৱে শৰীৰে চিনাক্তকৰণ কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই চিনাক্তকৰণ কৰে আৰু পিছত জীৱনত সেই ৰোগ কেনেবাকৈ হ'লে সেইটোৱে যুদ্ধ কৰে গতিকে সেইটো এটা ধৰণ সেইটো আমাৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা পোৱাৰ এটা মানে এটা প্ৰক্ৰিয়া যে এটা ৰোগত আক্ৰান্ত হৈ পেলাই সেইটো কেতিয়াবা খুব জটিলো হ'ব পাৰে কিন্তু বিশেষকৈ ধৰি লওক বাল্যকালত হোৱা ৰোগ এইবিলাকে যেনেকৈ মিজেলছ বা চিকেন পক্স বা মাম্পছ এইবোৰ এবাৰ যদি হয় তেতিয়া কয় যে গোটেই জীৱনৰ বাবে প্ৰতিৰোধক ক্ষমতা এটা আমাৰ পাই যোৱা হয় আৰু তাৰপিছত যিটো আমি কৈছোঁ যে দ্বিতীয়তে ধৰি লওক প্ৰতিৰোধ ক্ষমতা আমাৰ যিটো আমি মানৱ সৃষ্ট বুলি কৈছোঁ সেইটো প্ৰতিৰোধ ক্ষমতা আমি ভেকচিনবিলাকৰ পৰা মানে ভেকচিনৰ আমাৰ গুৰুত্বই সেইটো যে ভেকচিনৰ দ্বাৰা আমি শৰীৰত কৃত্ৰিমভাৱে এটা পৰিৱেশ সৃষ্টি কৰি দিওঁ যিটোৱে মানে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ শৰীৰত হয় এইটো আছে যে আমি ধৰি লওক জন্মগতভাৱে আমি আমাৰ মানে শিশু এটাই নৱজাতক এটাই মাকৰ পৰা ৰোগ প্ৰতিৰোধক ক্ষমতা পাব পাৰে গতিকে জন্মৰ পৰা 6 মাহমানলৈকে শিশু এটাই ৰোগ প্ৰতিৰোধক ক্ষমতা পায় সেইটো আমি পেছিভ ইমিউনিটি বুলি কওঁ মানে সেইটো একদম ৰেডিমেড মাকৰ পৰা শিশুৱে পায় গতিকে সেইকাৰণে আমাৰ চাব কিছুমান ভেকচিন আমি 6 মাহত মানে মিজেলছ আমি 9 মাহত ল'ব লাগে তাৰমানে সেইখিনি সময়লৈকে মাকৰ পৰা ৰোগ প্ৰতিৰোধক ক্ষমতাটো পাইছে আৰু লাহে লাহে সেইটো হ্ৰাস হয় সেইকাৰণে আমাৰ মানে ভেকচিনৰ গুৰুত্বটো আহি পৰে সেইটো আৰু বাকীখিনি বেজী যোগেৰে আমি যিটো দিব পাৰোঁ সেইখিনি হয় এইখিনিতে আপুনি এটা কথা আপোনাৰ কথাৰ লগত এটা যোগ কৰি দিব বিচাৰিছোঁ আপুনি যে প্ৰাকৃতিকভাৱে লাভ কৰা আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমি দেখিছোঁ মেকুৰী কুকুৰ বাঘ এইবিলাকে যদি যেতিয়া আঘাত পায় তাত জিভাৰে চেলেকি ঘাঁটো শুকুৱাই দিয়ে সেও প্ৰাকৃতিকভাৱে লাভ কৰা সেই জীৱটোৱে বা সেই প্ৰাণীটোৱে প্ৰাকৃতিকভাৱে লাভ কৰা ৰোগ প্ৰতিৰোধ ক্ষমতা নহয় জানো বাইদেউ হয় নিশ্চয় কাৰণ মানে এতিয়া এইটোৱে মই ক'ব বিচাৰিছোঁ যে সেই আমাৰো সেই তেনেকৈ ধৰি লওক সেই লেলাৱতী বা পাকস্থলীৰ এচিডবিলাক অম্লবিলাক সেইবিলাকে আমাৰ বহুখিনি ৰোগ প্ৰতিৰোধক ক্ষমতা এটা দিয়ে কিন্তু ধৰি লওক
খুব জটিল কিছুমান পৰিস্থিতিত এইখিনিয়ে যেতিয়া এই বাধাবোৰ তাৰমানে এইবোৰ আমাৰ কিছুমান প্ৰাচীৰৰ দৰে প্ৰথম প্ৰাচীৰ দ্বিতীয় প্ৰাচীৰ বীজাণুটো কিমান মানে সেই ধৰি লওক জটিল বা কিমান সি এটা ৰোগ কৰিব পৰা তাৰ ক্ষমতা আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই প্ৰাচীৰকেইটা ভাঙি ভাঙি আহি আমাৰ শৰীৰত সোমাই যাব বা আমাৰ মানুহজনৰ বা কিমান তেওঁৰ সেই প্ৰতিৰোধ ক্ষমতাটো তেওঁৰ কিমান আছে সেইটোৰ ওপৰতো সেইখিনি নিৰ্ভৰ কৰিব আৰু আমি যদি এজন মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাটো কেতিয়াৰ পৰা গঢ় লয় বুলি ক'লে এতিয়া মাকৰ গৰ্ভৰ পৰাই বুলি আমি ধৰিব পাৰোঁ নেকি বাইদেউ সেই বিষয়ত হয় কিছুমান ৰোগৰ প্ৰতি সেইটো থাকে মাকৰ গৰ্ভৰ পৰাই আৰু ধৰি লওক কিছুমান আমাৰ নাথাকিবও পাৰে সদায় যে সেইটো সব ৰোগৰ ক্ষেত্ৰত কাৰণ আমি চাইছোঁ যে কিমান হাজাৰ বিজাৰ বীজাণু আছে আৰু কিমান হাজাৰ বিজাৰ ৰোগ আছে গতিকে প্ৰত্যেকবোৰৰ কাৰণে সেইটো নাথাকিবও পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত জন্মগতভাৱে মানে ধৰি লওক কিছুমান বেলেগ ৰোগো থাকিব পাৰে যি ধৰি লওক এই ৰোগ প্ৰতিৰোধক ক্ষমতাটো কমায় তেনেকুৱা কথা কিন্তু আমি যিটো ইনেট ইমিউনিটি আমি যিটো জীৱ বিশেষ আমি যিটো মানে ইমিউনিটিৰ কথা কৈছোঁ সেইটো সাধাৰণ চবৰে কম বেছি পৰিমাণে সেইটো জীৱ বিশেষ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা থাকেই আৰু এটি শিশু জন্মৰ হোৱাৰ পাছত মাকৰ পৰাই ইমিউনিটিটো লাভ কৰে এইটো মাকৰ গাখীৰৰ পৰাই লাভ কৰে নহয় জানো প্ৰথমতে যিটো মাকৰ লগত প্লেচেণ্টাৰে জড়িত থাকে ন মানে যিডাল নলীৰে মানে প্লেচেণ্টা বা ফুলৰ মাধ্যমেৰে শিশুটিয়ে সকলোখিনি বস্তু মাকৰ পৰাই পাই থাকে গতিকে প্লেচেণ্টাৰ পৰা মানে এই গোটেই যিখিনি তেজৰ মাধ্যমেৰে যিবিলাক এণ্টিবডিবোৰ যায় বা ইমিউনোগ্ল'বুলিনবোৰ যায় সেইবিলাকে শিশুটিক দিয়ে আৰু জন্ম হোৱাৰ পিছত মাকৰ গাখীৰৰ পৰা তাৰমানে শিশুটো মাকৰ শৰীৰত থাকোঁতে মাকৰ গৰ্ভত থাকোঁতে প্লেচেণ্টাৰ যোগে এইবিলাক এণ্টিবডিবোৰ যায় আৰু পিছত মাকৰ গাখীৰৰ পৰা পায় আৰু তাৰপিছত লাহে লাহে কিন্তু এইখিনি যিহেতু নিৰ্দিষ্ট পৰিমাণ এটাত থাকে এইখিনি কমি কমি আহি থাকে সেইটো এটা কথা বাইদেউ এইবাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম ৰোগ প্ৰতিৰোধ ক্ষমতা কি আপুনি বৰ সুন্দৰকৈ ক'লে আমাৰ শ্ৰোতাসকলক লগতে ৰোগ প্ৰতিৰোধ যে আমি দুই ধৰণে লাভ কৰিব পাৰোঁ এক প্ৰাকৃতিকভাৱে এক মানৱ সৃষ্টিৰ ভেকচিনৰ জৰিয়তে বুলি ক'লে এতিয়া এই ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ দেহত ৰোগক কিদৰে প্ৰতিৰোধ কৰে হয় হয় যেটো আপুনি সুধিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ দেহত কিদৰে কৰিব পাৰে গতিকে আমাৰ শৰীৰত বহুতো কোষিকা আছে আৰু এই ৰোগ প্ৰতিৰোধক ক্ষমতা বা ইমিউনিটিৰ বাবে আমাৰ প্ৰাধান্যতে দুইবিধ কোষিকা আছে আৰু এবিধ কোষিকাই কি কৰে এই বীজাণুৰ বিৰুদ্ধে ৰাসায়ন উৎপাদন কৰে মানে ধৰি লওক এই ৰাসায়নসমূহৰ ভিতৰত আমাৰ যিটো এণ্টিবডি জাতীয় এইবোৰ প্ৰটিনেই হয় সাধাৰণতে এণ্টিবডি জাতীয় ৰাসায়ন প্ৰমুখ ৰাসায়ন বুলি আমি ক'ব পাৰোঁ এই শৰীৰে বা এই কোষিকাবিলাকে এই যেতিয়া মানে বীজাণু এটাৰ বিৰুদ্ধে এই এণ্টিবডিবিলাক তৈয়াৰ কৰে আৰু এইবিলাকে ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে গতিকে ইয়াতে এটা কথা আছে যে এইবিলাক ৰোগ বিশেষ হয় ধৰি লওক মিজলছৰ কাৰণে যি এণ্টিবডি শৰীৰৰ কোষিকাই তৈয়াৰ কৰিলে সেইটো মিজলছৰ কাৰণেহে কাম কৰিব সেইটো বেলেগ এটা মামছৰ কাৰণে নকৰে মানে সৰুৱাইৰ কাৰণে হোৱাটো সৰুৱাইৰ কাৰণে মানে চিকেন পক্সৰ কাৰণে হোৱাটো চিকেন পক্স গতিকে সেইটো ৰোগ বিশেষ এণ্টিবডি তৈয়াৰ হয় বা ৰাসায়ন কিছুমান তৈয়াৰ হয় এইটো প্ৰথমতে আৰু দ্বিতীয়বিধ প্ৰতিৰোধ ক্ষমতাৰ কোষিকাৰ দ্বাৰা ৰোগ সৃষ্টি কৰা যিবোৰ বীজাণুসমূহ আছে তেওঁলোকে সেই কোষিকাবিলাকে নিজে প্ৰত্যক্ষভাৱে জীৱাণুবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰে গতিকে এই ক্ষমতাটোক আমি সাধাৰণতে চেল মিডিয়েটেড ইমিউনিটি বুলি কওঁ গতিকে প্ৰাধান্যতে দুটাই আছে আৰু তাৰ ভিতৰত আৰু বহুতবিলাক কোষিকাই বেলেগ বেলেগ ধৰণে মানে আমাৰ শৰীৰৰ ভিতৰত এই প্ৰতিৰোধ ক্ষমতাটো বঢ়াই থাকে গতিকে মই চমুকৈ এইটোৱে কৈছোঁ যে শৰীৰত আমাৰ দুবিধ কোষিকা প্ৰথমবিধ কোষিকাই ৰাসায়ন উৎপাদন কৰে আৰু সেই ৰাসায়নবোৰ যিবোৰ আমি এণ্টিবডি বুলি কওঁ সেইবিলাকে ৰোগৰ লগত যুদ্ধ কৰিবলৈ তৈয়াৰ কৰে আৰু এইটো হৈছে যে কোষিকাৰে নিজে জীৱাণুসমূহক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি পেলাই নষ্ট কৰি পেলাই মানে যদি বীজাণুটো সোমালে সেইটোৰ বিৰুদ্ধে কোষিকা কিছুমান আছে যিবিলাকে সেইবোৰ প্ৰত্যক্ষভাৱে নিজে মানে সেইবিলাক নাশ কৰিব পাৰিব হয় বাইদেউ এইবাৰ জানিব বিচাৰিম এতিয়া গ্ৰুপবিলাক যদি ভাগ কৰোঁ যে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ গ্ৰুপলৈ যদি আমি যাওঁ তেনেহ'লে আপুনি চিকিৎসা বিজ্ঞানৰ দৃষ্টিত মানে কোনবিলাক লোক ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ'ব পাৰে কোনবিলাক লোকৰ হয় হয় এটা কথা আমি জানো যে আমাৰ ধৰি লওক আমি যিটো এই বয়সৰ মানে ব্যৱধান যিটো কওঁ আমি তাৰমানে খুব কম বয়সৰ ল'ৰা ছোৱালী আৰু বহুত বৃদ্ধ অৱস্থা গতিকে শৈশৱ কালটো শিশু এজন আৰু বৃদ্ধ অৱস্থা সময়খিনি সেইখিনিত ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে কমি যায় স্বাভাৱিকভাৱেই কম থাকে তাৰপিছত ধৰি লওক গৰ্ভাৱস্থাৰ সময়ত
সেইখিনি সময়ত ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে তাৰপিছত ধৰি লওক কিছুমানৰ যদি ডায়েবেটিছ থকা লোক বা অন্যান্য আন ৰোগবিলাকত আক্ৰান্ত ধৰি লওক তেওঁ সৰুৱাই হৈছে বা তেওঁৰ চিকেন পক্স হৈছে মাম্পছ হৈছে তেনেকুৱাবোৰ হৈও তেওঁৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম হ'ব পাৰে বা তেওঁ আৰু কোনোবা এজন অপুষ্টিত ভুগি আছে ধৰি লওক তেনেকুৱা এজন মানুহৰো ৰোগ প্ৰতিৰোধক ক্ষমতাটো কম হ'ব পাৰে আৰু লগতে আছে কি কিছুমান ঔষধ আছে কিছুমান ঔষধ বা কিছুমান ৰাসায়ন বা কিছুমান আমাৰ যিবোৰ এই এক্সৰে বা বিক্ৰিয়নৰ দ্বাৰা যিটো তেওঁ হয়তো কিবা ৰোগৰ কাৰণে তেওঁ ল'ব লগা হৈছে কিন্তু সেইবিলাক মানে ঔষধ বা বিক্ৰিয়ন বা এইবিলাকে তাৰমানে ৰোগ প্ৰতিৰোধক ক্ষমতাটো কমাই দিয়ে ইয়াতে ধৰি লওক মই উদাহৰণ আপোনাক দিব পাৰোঁ যেনেকৈ কৰ্কট ৰোগৰ বাবে যিবিলাক ঔষধ আছে সেইবিলাকে আমাৰ ইমিউনিটি লেভেলটো কমায় আৰু কিছুমান আছে কি আমাৰ যেনেকৈ আমি সকলোৱে HIV AIDS-ৰ বিষয়ে জানো গতিকে HIV AIDS-টো এনেকুৱা এটা বেমাৰ যিটো ৰোগ প্ৰতিৰোধক যিটো আমাৰ গোটেই ব্যৱস্থাপনা আছে সেইটোৰ বিৰুদ্ধেই সি লাগি থাকে গতিকে HIV AIDS হ'লেও আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো একেবাৰে হ্ৰাস পাই যায় গতিকে আৰু মানে শৰীৰত যি ৰোগেই হয় যে ডায়েৰিয়া হয় কি হয় সেইটো মানে কাহ পানী লগা সেইটো খুব জটিল হৈ যায় এইকেইটাই প্ৰাধান্যতে আমি ক'ব পাৰোঁ যে কাৰ সাধাৰণতে ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে আৰু লগতে আছে কি ধৰি লওক আমি গোটেইখিনিয়ে ঠিক ক'লোৱেই যে মানে শিশুকাল বা বয়সস্থ লোকসকলৰ কথা গৰ্ভৱতী অৱস্থাৰ কথা ক'লোঁ ডায়েবেটিছৰ কথা বা HIV AIDS থকা লোক বা আৰু বাকী লগতে ঔষধবিলাক লৈ থকা ৰোগ সাধাৰণতে তেওঁলোকৰ দেখা যায় যে ৰোগ প্ৰতিৰোধক ক্ষমতাটো তেওঁলোকৰ কম থাকে আৰু আমি গম পালোঁ এতিয়া কোনবিলাক লোকৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাটো কম থাকে এতিয়া এজন সুস্থ সবল ব্যক্তিৰ কেনেধৰণৰ আচৰণে তেখেতক ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিব পাৰে সেই বিষয়ে অকণমান জানিব বিচাৰিম হয় মানে আপুনি কি কৈছে মানে এইটো যে তেওঁৰ কেনেকুৱা ধৰণৰ আচৰণে তেওঁৰ ৰোগ প্ৰতিৰোধক ক্ষমতা ঠিক আছে বাৰু আমি আচৰণলৈ যাওঁ এটাতো তাৰ লগতে এটা আছে কি স্বাভাৱিকতে কোনোবা ধৰি লওক অপুষ্টিকৰ খাদ্য খাই আছে বা তেওঁ ধৰি লওক খুব কষ্টৰ কাম কৰি আছে শাৰীৰিকভাৱে তেওঁ আৰাম নাই লোৱা যথেষ্ট কষ্ট কৰে তেনেকুৱাৰ ক্ষেত্ৰতো তেওঁৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কমিব পাৰে বা তাৰ লগতে কিছুমান ধৰি লওক তেওঁৰ ব্যৱহাৰ এনেকুৱা তেওঁ ধৰি লওক অত্যাধিক মদ্যপান কৰে বা তেওঁ মাদক দ্ৰব্য সেৱন কৰে তেনেকুৱা ক্ষেত্ৰতো ৰোগ প্ৰতিৰোধক ক্ষমতা যথেষ্ট কমি যাব পাৰে আৰু হ'ব পাৰে যে ধৰি লওক কিছুমান তেওঁৰ আচৰণ যেনেকৈ অসুৰক্ষিত যৌন সম্পৰ্ক বা ধৰি লওক এজনতকৈ বেছি তাৰমানে মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ থকা মানুহ তেনেকুৱাবিলাকৰ ক্ষেত্ৰত তেওঁ ৰোগ প্ৰতিৰোধক ক্ষমতা কাৰণ এইবিলাক আচৰণে তেওঁক যৌন সম্পৰ্কৰ দ্বাৰা ৰোগবিলাকৰ মানে প্ৰাধান্য হ'ব পাৰে তেওঁ আক্ৰান্ত হ'ব পাৰে গতিকে এইবিলাক আচৰণে তেওঁৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কমাব আৰু এটা হৈছে কি যিটো মই কৈছিলোঁ যে অপুষ্টিকৰ খাদ্যৰ কথা কৈছিলোঁ যে যিবিলাক আমাক দৰকাৰ যেনেকৈ আমাক প্ৰটিন বা খনিজ পদাৰ্থ নিৰ্দিষ্ট পৰিমাণত লাগে এইবিলাক যদি আমাৰ শৰীৰত কম থাকে তেতিয়াও ধৰি লওক ৰোগ প্ৰতিৰোধক ক্ষমতা কম হ'ব আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা আছে কিন্তু এইখিনিতে আচৰণ এটা যিটো আমাৰ আছে যে চিটা বিৰোধী মানসিকতা আমি যদিও দেখিছোঁ যে বহুত মানুহে ভেকচিন লয় ইমিউনাইজেশ্যন লয় কিন্তু আমি বহুত সময়ত দেখি আছোঁ এখিনি এটা চাম ওলায় বা এজন দুজন ওলায় এঠাইত তেওঁলোকে বিৰোধিতা কৰে চিটাৰ গতিকে চিটাই আমি জানো যে আমি যিটো প্ৰাকৃতিকভাৱে নেপাওঁ প্ৰতিৰোধক ক্ষমতা সেইটো আমাৰ বেজী বা ভেকচিন বা চিটাৰ দ্বাৰা আমি পাওঁ গতিকে চিটা বিৰোধী মানসিকতায়ো কিন্তু ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ হ'বলৈ নিদিব মানে সেইকেইটাই হয় আৰু বাইদেউ এইখিনিতে এটা কথা সুধিব বিচাৰিম আমাৰ বৰ্তমান সময়ত ল'ৰা ছোৱালীসকল মোবাইলত খুব ব্যস্ত ৰাতি এডোখৰলৈকে টোপনি ক্ষতি কৰে মোবাইলত ভিডিঅ' চাই বা ভিডিঅ' গেমৰ লগত ব্যস্ত গতিকে আমি যদি টোপনি ক্ষতি কৰোঁ খুব যদি আমি বহি থাকোঁ ব্যায়াম নকৰোঁ খেলা ধূলা নকৰোঁ তেতিয়াও আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে নেকি হয় নিশ্চয় পাৰে কাৰণ আমাৰ যিটো মানে জীৱনশৈলীৰ ওপৰত আমাৰ নতুন বহুত ধৰণৰ বেমাৰ এতিয়া লাহে লাহে আহি পৰিছে গতিকে আমি এটা সুস্থ খাদ্য প্ৰণালী সুস্থ জীৱন আমাৰ যিবিলাক জীৱনৰ আচৰণ যিবিলাক থাকে সেইবিলাক আমাৰ অতিকৈ আৱশ্যক সুস্থ হৈ থাকিবৰ কাৰণে গতিকে নিশ্চয় এইবিলাকে যথেষ্ট বিৰূপ প্ৰভাৱ পেলাব কাৰণ যিখিনি সময় আমি আৰাম কৰিব লাগে সেইখিনি যদি নাই কৰা বা ধৰি লওক বহি আছে টিভি চাই আছে মোবাইল টিপি আছে হয়তো সেইটো সময়ত তেওঁ অপুষ্টিকৰ খাদ্যও গ্ৰহণ কৰি আছে সেইবিলাকেও মানে যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধক ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কমি যাব পাৰে ৰোগ প্ৰতিৰোধক ক্ষমতা আপুনি ঠিকে কৈছে সেইটো ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ দেহক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে আমাৰ শৰীৰে প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিমভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰে
পুষ্টিহীনতাত ভোগা লোক, ডায়েবেটিছ ৰোগী, HIV পজিটিভ লোক, লগতে অন্যান্য জটিল ৰোগত ভুগি থকা লোকসকল, লগতে শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধা লোকসকলৰ দেহত ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে আৰু আপোনাৰ দৰে এজন সুস্থ লোকৰো ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে যদিহে আপুনি মদ, ভাং, চিগাৰেট জাতীয় বস্তু খাই, প্ৰতিদিনে পুষ্টিকৰ আহাৰ নাখায়, সঠিক জিৰণি, সঠিক টোপনিৰ পৰা আঁতৰি থাকে। গতিকে আহক লওঁ সংকল্প, স্বাস্থ্যৰ সংকল্প। আহক আমি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰোঁ। প্ৰতি সাঁজতেই পুষ্টিকৰ আহাৰ খাওঁ। নিচাজাতীয় সামগ্ৰী খোৱাৰ পৰা আঁতৰত থাকোঁ। কাম কাজৰ মাজতেই সঠিক জিৰণি লওঁ। আহক ৰাতি 8 ঘণ্টা ভালদৰে টোপনি যাওঁ। শিশুসকলক নিয়মীয়াকৈ ভেকচিন দিয়াওঁ। স্বাস্থ্য বিভাগে প্ৰদান কৰা ভেকচিনসমূহ নিজেও সময়মতে লওঁ। আহক এই সংকল্প লওঁ আৰু প্ৰতিটো খোজতেই পালন কৰি দেহৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰোঁ। এয়া শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তৃণমূল পৰ্যায়ৰ কমিউনিটি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। শুনাওক আৰু আনন্দেৰে থাকক। আৰু এয়া আপুনি নিজকে সুস্থ সবল কৰি ৰাখিবৰ বাবে সঠিক দিহা পৰামৰ্শৰে ভৰা অনুষ্ঠান স্বাস্থ্যৰ সংকল্প। আজিৰ অনুষ্ঠানত আমি বিশেষভাৱে ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাক লৈ কথা পাতি আছো আৰু এই বিষয়ে আমাক জনাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাক্তৰ জেনিতা বৰুৱা বাইদেৱে। আহক এতিয়া বাইদেউৰ পৰা জানো যিসকল লোকৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেখেতলোক COVID-19ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিমান বেছি। হয়, এতিয়া ধৰি লওক আমি ক'ভিড আজি ইমান বছৰৰ পৰা আমি দেখি আহিলোঁ। এতিয়া প্ৰথম অৱস্থাতে আমি দেখিছোঁ যে ক'ভিড কাৰোৱে সঁচা কথা ক'বলৈ গ'লে কোনো ব্যক্তিৰে গোটেই পৃথিৱীখনতে ক'ভিডৰ প্ৰতি তেওঁৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ নাছিলে, কাৰণ আমাৰ এইটো এটা নতুন ৰোগ আহি পৰিলে। কিন্তু আমি দেখিলোঁ যে আমি যিহেতু প্ৰাকৃতিকভাৱে আমি নাপালোঁ, আমাৰ বহুতখিনি আমি বিনষ্ট এইবোৰ দেখি আহিলোঁ, কিন্তু আমাৰ ভেকচিনটো ইমান ততাতৈয়াকৈ তৈয়াৰ হৈ গ'ল। গতিকে ভেকচিন তৈয়াৰ হোৱাৰ কাৰণে আমাৰ মানে ৰোগ প্ৰতিৰোধক ক্ষমতাটো বঢ়াবলৈ আমি এটা সুবিধা পাই গ'লোঁ। গতিকে মই ভাবোঁ যে এইটো এটা হ'ব যে সকলোৱে আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে, কিন্তু ভেকচিন যদি লয় তেতিয়াহ'লে আমাৰ ৰোগ প্ৰতিৰোধক মানে ক'ভিডৰ পৰা আমাৰ সম্ভাৱনা যথেষ্ট কমি যাব। আৰু এতিয়া আপুনি যিকেইটা গ্ৰুপৰ কথা ক'লে, যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেখেতলোক COVID-19ত আক্ৰান্ত হ'লে তেখেতলোকৰ ক্ষেত্ৰত জটিলতাটো অধিক হোৱাৰ সম্ভাৱনা থাকে নেকি? হয়, নিশ্চয় থাকে। নিশ্চয় মানে যেতিয়া কিবা ৰোগত আক্ৰান্ত হৈ আছে বা ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকিলে COVID-19ত আক্ৰান্ত হোৱাৰ জটিলতা যথেষ্ট নিশ্চয় হ'ব, কাৰণ তেওঁলোকৰ ধৰি লওক তেতিয়া শ্বাস প্ৰশ্বাসৰ অসুবিধা বা তেওঁ ক'ভিড নিমনিয়া হৈ পেলাই বা ধৰি লওক তেওঁৰ কিছুমান ধৰি লওক সাধাৰণ তেনেকৈ ধৰি লওক ডায়েৰিয়া বা পাতলা পায়খানা হৈ পেলাই তেওঁৰ সেইটো জটিলৰ ফালে গুচি যাব পাৰে, কাৰণ তেওঁৰ ইতিমধ্যে ৰোগ প্ৰতিৰোধক ক্ষমতা কমেই আছে, বা তেওঁৰ বিভিন্ন অংগবিলাক তেওঁ বিকল হৈ যাব পাৰে, বা তেওঁ কিছুমান ধৰি লওক তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিব পাৰে, বা তেওঁ COVID-19ত আক্ৰান্ত হৈছে, ৰোগ প্ৰতিৰোধক ক্ষমতাটো কম আছে, গতিকে তেওঁৰ মানে বেমাৰটোৰ জটিলতাটো বহুত দীৰ্ঘম্যাদী হ'ব, বহুত দিনলৈকে থাকিব, বা তেওঁ দুৰ্বল হৈ থাকিব, আৰু মানে যিকোনো ৰোগৰ লক্ষণবিলাক উপশম হ'বলৈ বহুত সময় লাগিব। গতিকে এইটো দেখা গৈছে বহুতখিনি মানে ৰোগীৰ ক্ষেত্ৰত। বাইদেউ, এতিয়া আমি ৰোগ প্ৰতিৰোধ কি, ৰোগ প্ৰতিৰোধ ক্ষমতা কি, কোনবিলাক লোকৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম, আৰু ইয়াৰ লগত জড়িত বহু কথা আপুনি জনালে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে ৰোগ প্ৰতিৰোধৰ বাবে আমি প্ৰাকৃতিকভাৱে যিখিনি পালোৱেই আৰু ভেকচিন আছেই, আৰু ইয়াৰ উপৰিও আহাৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাত বা অটুট ৰখাত কিদৰে সহায় কৰে, আৰু কোনবিলাক আহাৰ আমি খাব লাগে সেই বিষয়ে অকণমান কৈ দিয়ক।
হয়, আহাৰৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ বহুতখিনি আমি আলোচনা আগতে হয়তো আমি কৰি আহিছোঁ। গতিকে আহাৰৰ ক্ষেত্ৰত আমাৰ মানে মইতো এটাই কথা ক'ম যে পুষ্টিকৰ আহাৰ, যিটো স্থানীয়ভাৱে সহজলভ্য, যিটো সতেজ, সেইখিনি আহাৰে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ পৰা আমাক ৰক্ষা কৰিব। কাৰণ আমাৰ আহাৰত যেতিয়া আমি মানে বিবিধতা থাকে, আহাৰত আমাৰ সকলো ধৰণৰ সকলো ৰঙৰ খাদ্য আমি খাওঁ, তেতিয়া আমি যিমান পৰিমাণৰ আমাক প্ৰ'টিন লাগে, যিমান পৰিমাণৰ আমাক ভিটামিন বা খনিজ পদাৰ্থ আমাক লাগে, লাগতিয়াল পৰিমাণত আমি যদি আহৰণ কৰোঁ, তেতিয়াহ'লে সেইবিলাকে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াব। গতিকে মই খুব সৰুকৈ এইটো ক'ব বিচাৰিছোঁ, খুব বহলাব বিচৰা নাই, কাৰণ এইটো এটা খুব আমাৰ মানে খুব দৰকাৰী কথা যে আমি পুষ্টিকৰ খাদ্য বুলি আমি কাক ধৰোঁ মানে। কাৰণ এতিয়া আমাৰ দেখা গৈছে যে বহুত সালসলনি হৈছে, মানুহে সহজলভ্য খাদ্য, পেকেটৰ খাদ্য, বহুত দিনৰ আগতে বনাই থোৱা বস্তু গৰম কৰি কৰি খাই থোৱা বা কিবা প্ৰিজাৰ্ভেটিভ দি পেলাই ফ্ৰিজত থোৱা বস্তু। গতিকে সেইবিলাকত তাত কিমান কিবা আছে আমি নাজানো, কিন্তু আমি যিটো সহজলভ্য সঠিকভাৱে পোৱা খাদ্য, সতেজ খাদ্য, য'ত আমাৰ প্ৰ'টিনৰ পৰিমাণ, তাৰমানে প্ৰ'টিন বুলি মই যেতিয়া কৈছোঁ, মই বুজাইছোঁ যে আমাৰ মাহজাতীয় বস্তুবিলাক বা আমাৰ গাখীৰ, কণী, মাংস, প্ৰ'টিন, কাৰণ আমাৰ এই যিবিলাক মই ৰাসায়নবোৰ ক'লোঁ, এণ্টিবডিৰ কথা ক'লোঁ, এইবোৰ প্ৰ'টিনেৰেই তৈয়াৰ। গতিকে এজন মানুহক তেওঁ যিমান ওজন সাধাৰণতে সিমান গ্ৰামৰেই প্ৰ'টিন লাগে, তাতকৈ হয়তো অকণমান কম লাগে, সিমানকণ পৰিমাণ প্ৰ'টিন আমি নিজৰ ওজন সকলোৱে জানোৱেই। গতিকে সিমান পৰিমাণৰ প্ৰ'টিন আমাৰ আহাৰত সদায় থাকিব লাগে। আৰু ভিটামিন আৰু মিনাৰেল বা খনিজ পদাৰ্থ যিবোৰ মই কৈছোঁ, সেইবিলাক সাধাৰণতে সতেজ বস্তুবিলাকত থাকে। বহুত পুৰণা বস্তুবিলাকত কেতিয়াও, ফল মূলবিলাকত, সেউজীয়া শাক পাচলি, সেইবিলাক সতেজ হৈ থাকিলে তাত এইবিলাক প্ৰচুৰ পৰিমাণে থাকে। গতিকে এইখিনি বস্তু আমি সহজলভ্যখিনি যদি লওঁ, স্থানীয়ভাৱে উপলব্ধখিনি যদি লওঁ, তেতিয়াহ'লে আমাৰ পুষ্টিকৰ খাদ্য এটা আমি পাম, আৰু সেইটোৱে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো ভাল মানে বঢ়াই ৰাখিব। বাইদেউ, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগত জড়িত বহু কথা আপোনাৰ লগত পাতিলোঁ। আপুনি বৰ সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক জনাই দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত এই বিষয়টোক লৈ আপুনি আমাৰ শ্ৰোতাসকলক চমুকৈ কিবা ক'বলগীয়া থাকি গ'ল নেকি, বা কিবা ক'ব বিচাৰিব নেকি? হয়, মই আজি মানে এইকণ সুবিধা পাইছোঁ, আৰু ব্ৰহ্মপুত্ৰ ৰেডিঅ'ক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, ইমিউনিটি। যদিও আমি মেডিকেলত আমি ইয়াক বহুত ধৰণে আমি পঢ়োঁ বা পৰীক্ষা নিৰীক্ষা কৰোঁ, কিন্তু আমাৰ আজি মই যিখিনি ক'বলৈ বিচাৰিছিলোঁ যে ৰোগ প্ৰতিৰোধক ক্ষমতাটো আমি প্ৰাকৃতিকভাৱে পোৱা আৰু আমি মানে কৃত্ৰিমভাৱে পোৱা, সেইকেইটা কথা আমি গম পালোঁ। গতিকে আপোনালোকে ইয়াৰ পৰা যিটো ভেকচিন বা ইমিউনাইজেশ্যনৰ গুৰুত্বটো আপোনালোকে যাতে বুজি পায়, আৰু শিশুসকলক যিমান বয়সত যিখিনি দিব লাগে সেইখিনি যাতে সকলোৱে সম্পূৰ্ণকৈ দিয়ে, আৰু লগতে ক'ভিডৰ যিমানখিনি ভেকচিন আমি, কাৰণ ইমান আমাৰ সুবিধা কৰি দিছে, আমি গোটেইখিনিয়ে পাইছোঁ, মানে আমি বিনামূল্যতে পাইছোঁ, সেইটোৰ গুৰুত্বটো যাতে বুজি আমি সেইখিনি সময় সঠিক লওঁ। কাৰণ এটা কথা আছে যে এটা বেজী লৈ পেলাই সেইটোৱে আমাক একো ৰোগ নহ'ব বুলি আমি মানে ক'ব নোৱাৰোঁ, কাৰণ প্ৰত্যেক ৰোগৰ কাৰণে এটা সেইটো ৰোগ বিশেষ হয়, গোটেই ভেকচিনবিলাক ৰোগ বিশেষ হয়। গতিকে যিটো আমি মিজলছৰ কাৰণে লৈছোঁ, সেইটো মিজলছৰ কাৰণেহে প্ৰটেকশ্যন দিব, সেইটোৱে আমাক ডায়েৰিয়াৰ কাৰণে নিদিয়ে। গতিকে আমি ৰোটা ভাইৰাছো ল'ব লাগিব, আমি মিজলছো ল'ব লাগিব, আমাৰ যিমানখিনি শ্বেডিউলত আছে সেইখিনি সময়মতে সঠিকভাৱে সকলোৱে যাতে লয়, সেইটোৱেই মই আহ্বান জনাম। ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ। আকৌ লগ পাম। ধন্যবাদ। ধন্যবাদ। মই ব্ৰহ্মপুত্ৰ ৰেডিঅ'ক ধন্যবাদ জনাইছোঁ। আজি এইখিনি আলোচনা আমি কৰিলোঁ। সকলো শ্ৰোতালৈ মোৰ আন্তৰিক শুভকামনা থাকিলে। ধন্যবাদ। নিৰ্দিষ্ট চিকিৎসা নথকা ক'ভিড-19 এক মহামাৰী। যদি ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোক ক'ভিড-19ত আক্ৰান্ত হয়, তেনেহ'লে অধিক জটিলতা সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ আমাৰ ঘৰত থকা শিশুটিক, গৰ্ভৱতী মহিলাগৰাকীক, বৃদ্ধা ককা আইতা, মা দেউতাক, লগতে বিভিন্ন জটিল ৰোগত ভুগি থকা লোকসকলক ক'ভিড-19ৰ পৰা ৰক্ষা কৰিবলৈ আহক লওঁ সংকল্প, স্বাস্থ্যৰ সংকল্প। 6 মাহৰ তলৰ শিশুসকলক কেৱল মাকৰ গাখীৰ নিয়মীয়াকৈ খুৱাওঁ। 6 মাহৰ পৰা 2 বছৰৰ ভিতৰৰ শিশুসকলক নিয়মীয়াকৈ মাকৰ গাখীৰৰ লগতে পৰিপূৰক আহাৰ খুৱাওঁ।
2 বছৰৰ ওপৰৰ শিশুসকল লগতে আমি সকলোৱে তিনিও সাজতে পুষ্টিকৰ আহাৰ খাওঁ প্ৰতিটো খোজতে কোভিড-19ৰ পৰা ৰক্ষা পোৱা উচিত আৰু সঠিক বিধিসমূহ পালন কৰিম সময়মতে কোভিড-19ৰ আটাইকেইটা ভেকচিন লৈ কোভিড-19 ৰোগবিধ প্ৰতিৰোধ কৰিবলৈ দেহত ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিম আহক এই সংকল্প আমি আখৰে আখৰে পালন কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকলক কোভিড-19ৰ পৰা বচাই ৰাখো এয়া শুনি আছে আপোনাৰ আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দেৰে থাকক আৰু এয়া আপুনি নিজকে সুস্থ সবল কৰি ৰাখিবৰ বাবে সঠিক দিহা পৰামৰ্শৰে ভৰা অনুষ্ঠান স্বাস্থ্যৰ সংকল্প আজিৰ অনুষ্ঠানত আমি বিশেষভাৱে ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাক লৈ কথা পাতি আছো এই প্ৰয়োজনীয় তথ্যসমূহে আপোনাক কিদৰে উপকৃত কৰিব জনাই আমালৈ এটা SMS কৰক নাইবা এটা WhatsApp কৰক আমাৰ নম্বৰ 9954489439 আৰু যদি আপুনি ফেচবুকত শুনি আছে তেনেহলে আমাৰ ফেচবুকত এটা কমেন্ট কৰি জনাওক আপোনাৰ মতামত এইখিনিতে আপোনাক জনাই দিছো স্বাস্থ্যৰ সংকল্প অনুষ্ঠানটো কমিউনিটি ৰেডিঅ' এছ'চিয়েশ্যন আৰু ইউনিচেফৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰই আপোনালৈ সজাই আনিছে আপুনি সুস্থ থাকক বেমাৰ আজাৰৰ পৰা সুৰক্ষিত থাকক তাকে কৈ সামৰিছো আজিৰ অনুষ্ঠান স্বাস্থ্যৰ সংকল্প শুনি থাকক ফুল ভলিউমত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দেৰে থাকক নমস্কাৰ সংকল্প লওক সংকল্প সুস্থ শৰীৰ গঢ়াৰ সংকল্প আহক লওঁ স্বাস্থ্যৰ সংকল্প